টিকিনানাথ ব্লগৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি বহুত বেছি দেৰি হৈ গ'ল, আজি 12টাই বাজিলে। আজি আহিছিলে আগবেলা আলহী মানে মাৰ খুৰীয়েক এগৰাকী আহিছিলে। তাকে তেনেকৈ লাগি থাকোঁতে ভিডিঅ' কৰা হোৱাই নাই আৰু কুহিং গা পা ধুৱাই আনিলোঁ। এতিয়া যাওঁ পাকঘৰলৈ যাওঁতে মই আজি বনাম অমিতাৰ তৰকাৰী। তাকে ভাবিছোঁ আপোনালোকক ৰেচিপিটো শ্বেয়াৰ কৰোঁ, কাৰণ মই যি বনাওঁ আপোনালোকক শ্বেয়াৰ কৰোঁৱেই যিহেতু। আৰু অমিতাটো আমি খোৱাটো বহুত ভাল, আমাৰ দেহৰ কাৰণে বহুত ভাল। সেইটো কাৰণে মোৰ কালি মাছ আছিলে, সেইটো কাৰণে ভাবিছোঁ মই আজি অমিতাকে বনাই দিওঁ। আৰু গেছৰ প্ৰব্লেম থাকিলে, কনষ্টিপেশ্যনৰ প্ৰব্লেম থাকিলে অমিতা খালে বহুত ভাল। এতিয়া কুঁহিয়ে চাই আছে মোবাইল। মাতো এইপিনে হা, অকণ কিবা এটা কৈ দিবা। একদম কুঁহি কাপোৰ পিন্ধি ৰেডি হৈ আছে। মই এনেকুৱা ড্ৰেছবিলাক বৰ ভাল পাওঁ, কিন্তু ড্ৰেছটো ছুটি হৈ গৈছেগৈ। তাকে গা পা ধুৱাই কৰি পিন্ধাই দিলোঁ। তলৰ যিটো আছিলে সেইটো নোখোৱা হৈ গ'ল, এতিয়া বেলেগ এটা টপৰ লগত পিন্ধাই দিছোঁ। এইটো কোৱা ধুনীয়াকৈ। হাই গাইছ, ৱেলকাম চেনেল। আজি মোৰ ভিডিঅ'টো মোবাইল চাই আছিলে। আজি তোমাৰ ভিডিঅ'তে মোবাইল চাই আছিলে। আই কমেণ্ট সাবস্ক্ৰাইব আগতে থকা ৰুটি কৰি দিব। কান্দোতে মাতটো বৰ টানকৈ ওলায়, কি কথা ক'ব দিলে মাতটো নোলোৱা হৈ যায়। এইয়া কান্দোতে মাতটো বৰ জোৰছে ওলায়, কথাটো ক'বলৈ দিলে মোবাইল মাতটো নাইকিয়া হৈ যায় আকৌ। তাকে ব'লক আমি যাওঁ বনাওঁগৈ। এয়া মই অমিতাখিনি কাটি ধুনীয়াকৈ চাফাকৈ ধুই লৈছোঁ, এনেকৈ ডাঙৰ চাইজকৈ কাটিছোঁ। আৰু এইখিনি আলু লৈছোঁ, কাৰণ অমিতা যে পানী উঠি যায়, আলুটো দিলে অকণমান থপথপীয়া হ'ব সেইকাৰণে। আৰু এতিয়া মই প্ৰেছাৰত দি ধুনীয়াকৈ 2টা চিটি মাৰি ল'ম, ধুনীয়াকৈ বইল কৰি ল'ম। এইখিনি 2টা চিটি মৰাৰ পাছত মই নমাই থৈ দিম। এইখিনি বইল হৈ থাকে মানে মই মছলাখিনি ঠিক কৰি লওঁ বুলি ভাবিছোঁ। এয়া মই মছলাখিনিৰ বাবে অলপমান আদা লৈছোঁ, অকণমান নহৰু, কেইটামান জালুক লৈছোঁ আৰু 3টামান কেঁচা জলকীয়া লৈছোঁ। এইখিনি মই এতিয়া গোটেইখিনি একলগ কৰি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। এয়া মোৰ পেষ্টটো বনাই হৈ গ'ল, আদা নহৰু পেষ্টটো। আৰু ইয়াতে মই ডাঙৰ চাইজৰ এটা পিঁয়াজ ধুনীয়াকৈ কাটি লৈছোঁ। এতিয়া মই এইখনতে অকণমান মছলাখিনি ঠিক কৰি লওঁ। এয়া হালধিখিনি মই এচামুচ দিছোঁ, আৰু ইয়াতে দিছোঁ আধা চামুচ জিৰা গুড়া। ইয়াত মই দিছোঁ অকণমান জলকীয়া গুড়া, আৰু মই মানে কেঁচা জলকীয়াও দিছোঁ আৰু জালুকো দিয়াৰ বাবে মই ইয়াত অকণমানেই দিছোঁ, বেছিকৈ দিয়া নাইকিয়া। এইফালে এখন মই কেৰাহী পাতি থৈছিলোঁ গৰম হ'বলৈ। কেৰাহীটো গৰম হোৱাতে মই ইয়াতে দিছোঁ মিঠাতেল। এতিয়া মই মিঠাতেলখিনি গৰম হ'বলৈ দিম। আৰু এয়া মোৰ কেৰাহী গৰম হোৱাতে মই কেৰাহীত পাঁচফোৰণ কেইটামান দি দিছোঁ আৰু 3 তেজপাত পেলাই দিছোঁ। তেজপাতখিনি অকণমান লৰাই মই কাটি ৰখা পিঁয়াজখিনি দি দিলোঁ। এইখিনি অকণমান কালাৰটো চেঞ্জ হোৱালৈ মই ভাজি ল'ম। এয়া মোৰ কালাৰটো চেঞ্জ হৈ গৈছে। মই ইয়াতে আদা নহৰু কেঁচা জলকীয়া আৰু জালুকৰ পেষ্টটো দি ভালকৈ অকণমান ভাজিম, যাতে নহৰু কেঁচা গোন্ধটো একেবাৰে নোহোৱা হয়। এইখিনি ভাজ খোৱালে মই তেতিয়া ঠিক কৰি ৰখা মছলাখিনি অকণমান পানী দি দিছোঁ, আৰু পানীখিনি দিলে মানে মছলাটো লাগি নাযায় সেইকাৰণে। এতিয়া মই ভাজি হৈ গৈছে এইখিনি মোৰ। মই ইয়াতে এতিয়া মছলাখিনি ঢালি দিম। এয়া মই মছলাখিনি দি দিলোঁ। একদম মছলাখিনি দিয়াৰ লগে লগে ধোঁৱাটো আহি গৈছে মোবাইলৰ কেমেৰা চাইডে। এইখিনি মই অকণমান সময় ধুনীয়াকৈ ভাজি ল'ম, যাতে ইয়াৰ পৰা তেলটো ওলাই আহে। সকলোৱে মছলা জোখটো জানেই, ধুনীয়াকৈ বনায়। তেনেকৈ ময়ো বনাওঁ। এইটো মছলাটো অকণমান ভাজি লৈ মই তেতিয়া বইল কৰি ৰখা অমিতাখিনি মই দি দিম। অমিতাখিনি গাত পৰি যায় বুলি মই অকণমান ফাৰ্ষ্টে অকণকৈ দি লৈছোঁ, তাৰপাছত গোটেইখিনি একেবাৰে ঢালি দিম। এয়া এইখিনি এতিয়া মই অকণমান লৰাই 5-10 মিনিটমানৰ কাৰণে হাই ফ্লেমত পূৰা ভালকৈ উতলিবলৈ দিম। উতলাৰ পাছত আপোনালোকক দেখাই আছোঁ। এয়া মোৰ উতলি দেখিছে নহয়, অমিতাখিনিও পূৰা ভাঙি গ'লগৈ। ধুনীয়াকৈ বহুতখিনি সময় 5-6 মিনিটমান উতলালোঁ মই। পূৰা গেছটো বঢ়াই দি এতিয়া মই মাছখিনি ইয়াত দি দিছোঁ, ভাজি ৰখা মাছখিনি। তাৰপাছত আকৌ অলপমান সময় উতলিবলৈ দিম। কুঁহিৰ গাটো বেয়া
আছিলে আৰু এতিয়া অকণমান ভাল পাইছে যদিও ল'ৰা ছোৱালী মানুহ বহুত আমনি কৰি থাকে বেমাৰৰ পৰা উঠাৰ পাছত সেইকাৰণে মই ভাবিছোঁ আজি মই এনেকৈ অমিতা আৰু মাছৰ ৰেচিপি ভিডিঅ'টোকে আপোনালোকলৈ আগবঢ়াওঁ এতিয়া মোৰ এইখিনি হোৱাতে মই ইয়াতে দি দিছোঁ গৰম মছলাখিনি দিয়াৰ পাছত অকণমান লৰাই দি মই ভালকৈ আৰু 2 মিনিটমান উতলিবলৈ দিম তাতকৈ বেছি আৰু উতলাই নাথাকোঁ মোৰ মাছখিনিও ধুনীয়াকৈ জোলটো সোমাই গৈছে আৰু এতিয়া নমাই আপোনালোকক এনেকৈ অমিতাৰ তৰকাৰী বহুতেই খায় আৰু বহুতে টেষ্টি হয় সকলোৱে জানে মই তথাপিতো দেখালোঁ আৰু গেছ আৰু কনষ্টিপেশ্যনৰ কাৰণে অমিতাটো বহুত বেছি ভাল হয় এইটো কাৰণে খাব লাগে আৰু আজি ভাবিছোঁ মোৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব অল কৰি থ'ব